মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক শিকাম যে কেনেদৰে টু ষ্টেপ ভেৰিফিকেশ্যন কৰিব পাৰি। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ইয়াৰ বাবে তোমালোকে ক্ৰম ব্ৰাউজাৰত লগ ইন কৰি ডেস্কটপ মুড কৰি ল'ব লাগিব। ইয়াতে ডেস্কটপ মুড কৰি লোৱাৰ পিছত ইয়াতে আইডিটো চিলেক্ট কৰিবা, কোনটো চেনেলৰ টু ষ্টেপ ভেৰিফিকেশ্যন কৰিবলৈ বিচৰা। তাৰপিছত এনেদৰে চেনেল ডাছবৰ্ড আহি যাব। তাৰপিছত ইয়াতে এটা অপশ্যন আছে, এই ডলাৰৰ যিটো আইকন আছে সেই ডলাৰৰ আইকনটো ক্লিক কৰিব। ডলাৰৰ আইকনটো ক্লিক কৰাৰ পিছত ইয়াতে এনেদৰে দেখা পাব, কিমান ছাবস্ক্ৰাইবাৰ আছে ইয়াতে দেখুৱাব, লগতে পাব্লিক ৱাচ আৱাৰ কিমান হৈছে সুধিব, মানে দেখুৱাব। তাৰপিছত কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আছে নে নাই ইয়াতে দেখুৱাব। আৰু ইয়াতে এটা অপশ্যন আছে যে টু ষ্টেপ ভেৰিফিকেশ্যন। টু ষ্টেপ ভেৰিফিকেশ্যন কৰিলে কি হয়, ইউটিউব চেনেলটোত যেতিয়া কেতিয়াবা হেক হয় তেতিয়া অতি সহজতে ঘূৰাই আনিবলৈ পাৰি। আৰু যদিহে আমি টু ষ্টেপ ভেৰিফিকেশ্যন কৰি থৈ দিওঁ, দুষ্ট চক্ৰই অতি সহজতে চেনেলটো হেক কৰিবলৈ নোৱাৰে। গতিকে কেনেদৰে টু ষ্টেপ ভেৰিফিকেশ্যন কৰে গোটেইখিনি মই তোমালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। টু ষ্টেপ ভেৰিফিকেশ্যন কৰিবৰ বাবে ইয়াতে টাৰ্ণ অন নাও ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে টু কণ্টিনিউ ফাৰ্ষ্ট ভেৰিফাই ইটছ ইউ, গতিকে প্ৰথমতে তোমালোকৰ যিটো ইমেইল আইডিৰ পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটো দি ভেৰিফাই কৰি ল'ব লাগিব যে এই টু ষ্টেপ ভেৰিফিকেশ্যনটো তুমিয়ে কৰিবলৈ বিচৰা। গতিকে ইয়াতে পাছৱৰ্ডটো দি দিব লাগিব, দিয়াৰ পিছত নেক্সট ক্লিক কৰিবা। পাছৱৰ্ডটো দিয়াৰ পিছত এনেকুৱা ধৰণৰ আকৌ পেজ এটা খোল খাব। ইয়াতে দেখুৱাইছে তুমি কোনটো মোবাইল ইউজ কৰি আছা, কোন কোম্পানীৰ। তাৰপিছত তলত ইয়াতে কণ্টিনিউত ক্লিক কৰিবা, আৰু যদিহে এই পাছৱৰ্ডটো গুগলত ছেভ কৰি ৰাখিবলৈ বিচৰা ইয়াতে ছেভত ক্লিক কৰিবা। তাৰপিছত কণ্টিনিউত ক্লিক কৰি দিবা। কণ্টিনিউত ক্লিক কৰাৰ পিছত আকৌ এনেকুৱা এটা নতুন পেজ খোল খাব। ইয়াতে দিছ ইজ অলমষ্ট দেয়াৰ, এড এ বেকআপ অপশ্যন। গতিকে ইয়াতে কাউণ্ট্ৰি চিলেক্ট কৰি ল'বা, ইণ্ডিয়া চিলেক্ট কৰাৰ পিছত এটা তোমালোকৰ ঘৰৰ যিটো বেলেগৰ মোবাইল আছে যেনে দাদা বাইদেউ বা মা দেউতাৰ, ইয়াতে নাম্বাৰটো দি দিবা, তেওঁলোকৰ ফোন নাম্বাৰটো দি দিবা। দিয়াৰ পিছত ফোন নাম্বাৰটো দি দিবা শুদ্ধকৈ। দিয়াৰ পিছত এই নাম্বাৰটোত টেক্সট মেছেজ এটা আহিব, টেক্সট মেছেজ বা ফোন কলত আহি যাব। যদিহে ফোন কলত ল'বলৈ বিচৰা মেছেজটো, মানে যিটো কোড আহিব কোডটো, গতিকে টেক্সট মেছেজ চিলেক্ট কৰি লৈছোঁ। লোৱাৰ পিছত চেণ্ডত ক্লিক কৰি দিবা। চেণ্ডত ক্লিক কৰাৰ পিছত সেই যিটো নাম্বাৰ দিছিলা সেই নাম্বাৰটোত এটা কোড আহিব, এই কোডটো ইয়াতে তুমি এণ্টাৰ কৰিব লাগিব। কোডটো দিয়াৰ পিছত তুমি নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এটাকৈ আহিব, টাৰ্ণ অন টু ষ্টেপ ভেৰিফিকেশ্যন। গতিকে ইয়াতে আকৌ টাৰ্ণত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে টু ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ হৈ যাব। চোৱা, এইটো অন কৰিবলৈ দিছিলে, গতিকে এইটো এক্টিভ হৈ গ'ল। আৰু কিছুমানৰ কি সোধে, মানে জিমেইল আইডি সোধে, ইমেইল আইডি। গতিকে যদিহে তোমালোকক ইমেইল আইডি বিচাৰে, ইমেইল আইডি দি দিবা তোমালোকৰ দাদা বাইদেউৰ, বা যিটো মোবাইলত তোমাৰ ইউটিউব চেনেলটো আছে সেই মোবাইলটো নিদিবা। তোমালোকৰ ঘৰত আন মোবাইলো আছে, মা দেউতাৰ বা দাদা বাইদেউৰ, তেওঁলোকৰ যিটো ইমেইল আইডি আছে সেই ইমেইল আইডিটো তোমালোকে দি দিবা। দিয়াৰ পিছত সেই ইমেইল আইডিত এটা কোড আহিব, কোডটো বহুৱাই এণ্টাৰ কৰি দিবা। গতিকে এনেদৰে টু ষ্টেপ ভেৰিফিকেশ্যন অন হৈ যাব। আৰু যেতিয়াই ইয়াতে 4000 ঘণ্টা পাব্লিক ৱাচ আৱাৰ কমপ্লিট হ'ব আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব, তেতিয়াই চেনেলটো মনিটাইজৰ বাবে এপ্লাই কৰিবলৈ পাৰিবা। আৰু যদি এই টু ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভ নকৰা, তেতিয়া মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ নোৱাৰিবা। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত। আন ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। আৰু কিবা অসুবিধা পালে হোৱাটছএপ নম্বৰো দিয়া আছে, মেছেজ কৰি তোমালোকে সুধিবা। আৰু তাৰপিছতে অলপ সময়ৰ পিছতে এনেকুৱা ধৰণৰ এটা মেছেজ আহিব গুগলৰ পৰা যে টু ষ্টেপ ভেৰিফিকেশ্যন টাৰ্ণ অন। তোমাৰ ইউটিউব চেনেলটো টু ষ্টেপ ভেৰিফিকেশ্যন অন কৰা হৈছে।
আৰু যদিহে তোমালোকে কিবা এডিট কৰিব বিচৰা ইয়াতে এডিট কৰি ল'ব পাৰা, বা তোমালোকে গুগলত যায় ইমেইল আইডিটো চিলেক্ট কৰিও তোমালোকে এডিট কৰিবলৈ পাৰিবা।